পৰশুৰাম কুণ্ড গাড়ী পাইছোহি আৰু পৰশুৰাম কুণ্ড যোৱা তিনিজন ৰাইজ ওলাই আছে ন কিমানজন মানুহ এতিয়া 19 জনে হ'ল নেকি 19 জন হ'ল ন পৰা বান্ধি ল'ম একদম গৈছোঁ ৰাইজ দেই চব ফটো মাত লাগি গৈছে ন ৰাইজা এইটো হ'ল কাকো পথাৰ আহিব নেকি কাকো পথাৰ 2000 years later যেনে পালোহি ৰাইজ আকৌ তাকে জেগা বিচাৰি ফুৰিছোঁ কিবাকিবি বনাব লাগিব ন খাব লাগিব তাকে ভাল লাগি 2000 years later Hippie Running Vlogs Road. নমস্কাৰ বন্ধুগণ দেৱীকল এই অভাজনৰ সেৱা গ্ৰহণ কৰিব কালি আহিলোঁ পৰশুৰাম কুণ্ড চাওঁ বুলি তাকে কালি নাপালোঁ চাবলৈ আজি ওলাইছোঁ আৰু ৰাতিপুৱাইছে ৰাতিপুৱা মানে 3:30মান বাজিছে আৰু আৰম্ভটো কৰি দিওঁ ৰাতিপুৱা এতিয়া যাব ওলাইছোঁ আৰু ৰাতি বাসস্থানটো ইয়াতে পাতিলোঁ আমাৰ ওলাইছোঁ উঠিমগৈ আৰু পাহাৰত এতিয়া আমাৰ পাৰ্টি আগত গৈ আছে দেখিবি আপোনালোকে পূজা চূজা কৰিবলৈ কাৰণে পাব পূজা কৰিবলৈ বস্তু ন পূজা কৰিবলৈ বস্তু পূজাৰী বস্তু লাগিব ন যাব লাগি পৰশুৰাম মন্দিৰলৈ চাব লাগি আৰু আমাৰ মানুহ আৰু বাকী আহি আছে বাৰু আধা ধুনীয়া মন্দিৰ এনেকৈ ৰাস্তাত গৈ থাকিলে মন্দিৰ পাম ন আৰু ঢেৰ মন্দিৰ আছে ন ওপৰতো আছে ন ওপৰত আছে এতিয়া কুণ্ডলৈ কেনি যাবগৈ লাগিব এইফালে এনেই ওপৰেদি বা বৰ্ডখন চাই লওঁ লোহিত ব্ৰিজ বুলি লেখা আছে লোহিত নদী কিমান ধুনীয়া আছে নে সি সপোনতো ভবা নাছিলোঁ এদিন যে আহিব পাম বুলি আহিলে আৰু ভগৱানে মিলালে আহিছোঁ ভগৱানটো আপোনালোকৰ আশীৰ্বাদত তাকে আহিছোঁ এতিয়া চাবই লাগিব নিজেও চাব লাগিব আপোনালোককো চাইছে আপোনালোকে হ'লেও আৰু আহিছোঁ এতিয়া ভিডিঅ' এটাকে কওঁ বুলি ভাবি পানী সুত দেখিছে নাই গাটো ইয়াত তলত ধুই আহিলোগৈ পূজা পাতল কৰি আছে ৰাইজে আমি নিয়মটো কৰিম আৰু আমিও এই ক'ত উঠিব লাগে দেখিছে নাই কি বগাই উঠি আহিছে ৰাইজে পূজা কৰি আছে বাৰু কৰি লওক পূজা তাক লগ পাই আছোঁ তাৰপিছত তাত মই কৰিলোঁ আৰু ৰাইজে মন্দিৰ কেইবাবাং মন্দিৰ পোৱা হ'ব ইয়াত ন বৰদা এইবাৰ পৰশুৰামৰ মূৰ্তি ধনুখন ৰামচন্দ্ৰ ভঙা ধনুখন নহয় জানো ৰামচন্দ্ৰ ভঙা ধনুখন নহয় জানো স্বয়ম্বৰত সীতা সম্বৰত নহয় পৰশুৰামৰ ধনুহে আছিলে পৰশুৰামৰ ধনু আছে জানো পৰশুৰামৰ ধনু মানে পৰশুৰামে তপস্যাৰ কাৰণে যাওঁতে
ধনু হৈ গৈছিলে মানে এই ধনুভাগ সীতাই পালে কিবাৰ ঘৰত থৈ গৈছিল মানে সীতাৰ দেউতাক জনক ৰজা জনক ৰজাৰ তাত থৈ গৈছিল আৰম্ভ হৈছে আৰু পৰশুৰাম কুণ্ড সেতু এইবাৰ মন্দিৰ কেইবাবাকো মন্দিৰ পাম ইয়াত গৈ থাকিলে ওপৰলৈকে পানী হৈ আছে পুৰা পানী দেখিছে না পুৰা হেলাই পানী এভাগ মন্দিৰ চাৰিভাগ হৈছে আৰু তলৰ পৰা ওপৰলৈ 280 বগাব লাগিব এতিয়া দাই 280 বগাব লাগিব এতিয়া আহি আছো ভালে লাগিছে পৰিৱেশবিলাক বেয়া লগা নাই ধুনীয়া চাই যাওকচোন মানুহ ঘূৰি আহিলেচোন কেনেকুৱা লাগিছে ক'বচোন আমাক কমেণ্ট কৰিব পাহাৰ কাটি ৰাস্তা বনাই আছে দেখিছে নাই দুই চাইডে পাহাৰ এইফালেও পাহাৰ এইফালে পাহাৰ মাজতে কিন্তু কনষ্ট্ৰাকশ্যন চলি আছে এইবিলাক কাম বনোৱা হয় ন মানুহ কষ্ট হৈছে আৰু দেখিছে থাকোঁতেও মানুহ ইমান কষ্ট আৰু কষ্ট হ'ব চাগে এতিয়া দেখিছে নাচি তাৰপৰা আৰম্ভ কৰিছে চি বনোৱাটো চি আছিলে পায় আগত চিটো ভাগিলে নেকি মজা মোবাইলত ধৰিব পৰা নাই চাগে ইয়াত দেখিলে ভয়ংকৰ দৰ্শন দিব আহিলে চাব আহিলে মানে অকণ কষ্ট কৰিব লাগিব নেকি কষ্ট বুলি ভাবিলে নহ'ব কষ্ট বুলি ভাবিলে ফালে যাব এইটো ঝৰ্ণা দেখিছে নাই ইমান উপভোগ কৰি আছে তলি একদম তলত আছেগৈ ন পৰশুৰাম কুণ্ড মই অকলে আহিলোঁ গোটেইখিনি ওপৰত থাকি আহিলে চব গন্তব্য স্থান এইবিলাক পাতি আছে পৰশুৰাম কুণ্ড তললৈ চাবই নাই মাথা ঘূৰাব এই পাহাৰটোৱে কাটি ইয়াত পানীত ব্লক আছিলে যায় পাহাৰটো কাটি উলিয়াই দিলে নেকি বাৰু থাকিব ইয়াতে পাৰিলে যায় কোঠাৰ কাষত পৰশুৰাম কুণ্ড মহৎ আছে ইয়াত মহৎ কুণ্ড চাব ৰাইজে তাৰপৰাই সেৱা এটা কৰিব যিসকলে আহিম বুলি ভাবি আছে আহিব পাৰিব এইভাগে পৰশুৰাম কুণ্ড এইভাগে কুণ্ড পৰশুৰাম কুণ্ড ইমানে পানী দিছে নাই আমাৰ পাহাৰ লোক খাই আছে পূজা অৰ্চনা কৰি আছে ৰাইজে
ওপৰলৈ যাব পাৰিবি চাগে তাৰপিছত পালৈ ৰাইজে সুন্দৰ চাইছোঁ ৰাইজে পূজা অৰ্চনা চলাই আছে যেনেকৈ পূজা মনোবাঞ্ছা মনোবাঞ্ছা তাকে আহিছে ধূপ ধূনা জ্বলাইছে ৰাইজে আহিলোঁ চালোঁ যাওঁগৈ এতিয়া আমি আহিলোঁ হয় এতিয়া উঠাটো এনাৰ্জিটো লাগিব উঠিবলৈ এইটা চিৰিটো আছে বাৰু ইয়াত বাকী ইয়াৰ ওপৰত চিৰি নাই এই হেৰিয়ে নাই জঁপিয়াই জঁপিয়াই উঠিছে এনাৰ্জি পূৰা এনাৰ্জি আছে তাত ওপৰত আৰু চিৰি ধেমালি নি ওপৰত বেছি হ'ব ওপৰত চিৰি নহয় আকৌ এই চিৰি বনাবলৈ আছে বাকী এই অলপমানে বনাই থৈছে চিৰি নতুন দেখিছে নাই চিৰিখিনি ভাগিলে হবাই আগত আছিলে বুলি কোৱা শুনিছিলে চিৰি নাই চোন এতিয়া ঘূৰি আহিলোঁ আৰু চাই মেলি চালোঁ মনতে সেৱা এটা কৰিলোঁ আৰু অসমবাসী ৰাইজ ভালে কুশলে থাকক হিংসা হিংসি নকৰাকৈ সেইবুলি বনোৱা কাম কৰি আছে পাইপ পেলাই থৈছে দিছে নাই এইবিলাক পাইপৰ পৰা আহিব মছলা ওপৰত বনাই আছে মাল মছলা পাইপৰ পৰা আহি তলত পৰিবহি আৰু বোলে মছলা পেলাই আছে অলপ বুজিছে নাই চাউণ্ডটো ক্লিয়াৰ নাই পানী জৰ্জনিত পৰশুৰামৰ সম্পূৰ্ণ কাহিনীটো অংকন কৰিছে দেৱালত দেখিছে নাই কিমান একদম ধুনীয়াকৈ পূৰা জীৱিত লিখা লাগিছে নাই বাৰু চাওক এয়া তপস্যাত বহি আছে এয়া পৰশুৰামৰ ধুনীয়াকৈ ৰাখিছে দেখিছে নাই এইফালে শিৱ দেখিবলৈ কিমান ধুনীয়াকৈ লাগিছে দেখিছে নাই অথনি দেখুৱাবলৈ নহ'ল আন্ধাৰ হৈছিলে যে আন্ধাৰতে ওলাই যোৱা ওলাই গৈ ইয়াত পৰশুৰাম গণেশ পৰশুৰাম কিবা যুদ্ধ দেখুৱাইছে নে কি নাজানো বাৰু এইখিনি জ্যেষ্ঠসকলে জানিব কি দেখুৱাইছে যুদ্ধই হ'ব লাগিব এইফালে শংখ এইফালে কি পৰশুৰামক দেউতাকে আজ্ঞা দিছে নেকি মাকক কাটিবৰ কাৰণে সেইটোৱে হ'ব চাগিব চাওঁ মানে কিমান ধুনীয়া অংকন খালি এলাই লাগিছে নতুনে আছিলে এই বাৰিষাতে লাগিছে চাগে দেখিছিলোঁ আৰু ইউটিউবত এইফালে মাতৃ হত্যা পৰশুৰামৰ কিমান ধুনীয়াকৈ দেখিছে মাতৃ হত্যা কৰি এইফালে হাতত কুঠা লাগি গ'ল এইফালে কুঠা লগোৱাৰ কাৰণে এতিয়া পাপ মোচন এয়া ব্ৰহ্মকুণ্ড কাটি বুৱাই দিলে ব্ৰহ্মকুণ্ড কুঠা ঘাপত দেখিছে নাই যদি বুৱাই পঠিয়ালে এইফালে মেইন গেটখন দেখুৱালে নহ'ল আৰু এতিয়া লাষ্টতে দেখুৱাইছোঁ বুজিছে নাই এইফালৰ পৰা নামচাৰ পৰা আহিব পাৰে এইফালে আহিলে নামচাৰ পৰা এনেকৈ ওলাবহি এইফালে আহিলে দলংখন দেখিছিলে নহয় দেখুৱাইছিলোঁ এইফালে পাৰিলে তেজু হৈ আহিব লাগিব আপোনাৰ পাছিঘাট এইফালে হ'ল নামচাই এইফালে হ'ল পাছিঘাট আহি যিকোনো এফালৰ পৰা আহি ওলাব পাৰে এইফালে আহি ইয়াত ৰৈ এইফালে হৈ পাই যাবলৈ মেইন গেটখন এইখন দেখিছে ন
এতিয়া আমি এইফালৰ পৰা উঠিছিলোঁগৈ এয়া ইমান ধুনীয়া তাকে আমি ক'ত থাকিলোঁ ৰাতি আহি চবে থাকিব পাৰে বহুত মানুহ আছে দেখিছে নাই কিমান ডাঙৰ জেগা ইয়াতে ৰাতি গেষ্ট হাউচ বুলি ক'ব পাৰি ইচ্ছা কৰিলে কোনোবা আহি থাকিব পাৰে মানে বনাই দিছে অৰুণাচল চৰকাৰে দেখিছে কেনেকুৱা জেগা বনাই দিছে ইমান ডাঙৰ ৰুমেবিলাক ইচ্ছা কৰিলে আপোনালোকে আহি ইয়াতে থাকি ৰাতিটো যাব পাৰে চাবলৈ আমি ৰাতিটো ইয়াতে কটালোঁ এইবিলাকে জেগা মানুহ থকা জেগা আহি ধুনীয়াকৈ যাবগৈ পাৰে চাই মেলি এইফালে ইয়ালৈকে আছে তলত আছে এক মহল ওপৰত আছে এক মহল দে ভিডিঅ'টো আজিলৈ সামৰোঁ ভাল পালে চাই যদি ভাল পায় আৰু কমেণ্ট এটা কৰিব লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব ফেচবুকত চাবলৈ সকলোৱে ফ'ল' কৰি থ'ব কি হয় দেখা যাওক নে কি তেন্তে আজিলৈ সামৰোঁ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই